শিক্ষকৰ বদলিক লৈ এক ডাঙৰ খবৰ আহিছে মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ পাৰস্পৰিক বদলিক লৈ ডাঙৰ মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ পাৰস্পৰিক বদলিত অনুমোদন জনালে ৰাজ্যৰ শিক্ষা বিভাগে ৰাজ্যৰ 1344 গৰাকী মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ হ'ব পাৰস্পৰিক বদলি কম সময়ৰ ভিতৰতে সংশ্লিষ্ট শিক্ষক শিক্ষয়িত্ৰীয়ে লাভ কৰিব জাননী মাধ্যমিক পৰ্যায়ত পাৰস্পৰিক বদলিৰ বাবে আবেদন কৰিছিল 1494 খন ইয়াৰে 1344 খন আবেদনত অনুমোদন শিক্ষা বিভাগৰ শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত বিদ্যালয় পৰিদৰ্শন কৰি এই মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে বানপানীৰ প্ৰভাৱ মূল্যায়ন কৰি বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে এই মন্তব্য ঘোষণা কৰে বৈঠকত জিলাখনত বানৰ ফলত প্ৰভাৱিত 110খন বিদ্যালয় গৃহ শ্ৰেণীকোঠা আজবাব শিক্ষণ সামগ্ৰী আৰু অন্যান্য আন্তঃগাঁথনিৰ বাবে হোৱা সামগ্ৰিক ক্ষয়ক্ষতিৰ বিস্তৃত পৰ্যালোচনা কৰে বানৰ ফলত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহত অতি সোনকালে শিক্ষাৰ স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে